এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মোৰাবাৰীৰ গৰুখুটিত ভয়ংকৰ অগ্নিকাণ্ড। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী মহিলা। মৃত মহিলাগৰাকী তছলিমা খাতুন বুলি জানিব পৰা গৈছে। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ভিতৰতে বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ মৃত্যু মহিলাগৰাকীৰ। দুই সন্তানৰ মাতৃ তছলিমা খাতুনৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। ঘটনাস্থলীত লাহৰীঘাট আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দুটাকৈ দল উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হৈছে। এতিয়াও নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে পৰি আছে তছলিমা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহটো। নিউজ ডেস্ক ৰিপৰ্ট, সামগুৰি লাইভ। মানুহজনীৰ নাম কি? তছলিমা খাতুন। জেগাডোখৰ কোনখিনি? গৰুগুটি দিনে কোনটো থানা পৰিছে এৰিয়া? লাহৰীঘাট থানা। মানুহজনী কেনেকুৱা অৱস্থাত আছে বৰ্তমান? ডেড বডি হৈ আছে। মানুহজনী অকলেই নে আৰু কোনোবা আছে? এজনে। কিবা দোকান এইটো ঘৰ নহয়, গেলামাল দোকান। আমাৰ গাড়ীখন মাইঙত আছে।